বন্ধুসকল স্বাগতম জানাইছো আপোনালোকৰ প্ৰিয় চেনেল বিবিএন কেয়াৰলৈ। মোবাইল সম্পৰ্কীয় নানান ধৰণৰ সমস্যা, বিভিন্ন ধৰণৰ ওজৰ আপত্তি, বিভিন্ন ধৰণৰ নেটৱৰ্ক ইস্যু, আমাৰ কল ড্ৰপ অথবা বিভিন্ন ধৰণৰ বাছ সাৰ্ভিস এক্টিভেশন অথবা ডিএক্টিভেশনৰ কাৰণে বা আমাৰ বেলেঞ্চ ডিটেকশ্যন কৰাৰ কাৰণে আমি প্ৰায় সময়ত কাষ্টমাৰ কেয়াৰৰ লগত যোগাযোগ কৰিব বিচাৰোঁ। কিন্তু আজিকালি হয় কি বহু চেষ্টা কৰাৰ পিছতো আমি কাষ্টমাৰ কেয়াৰৰ লগত যোগাযোগ কৰিব নোৱাৰোঁ। কেতিয়াবা আমাৰ লাইন সোমালেও আমি ৱেটিঙত বহু সময় থাকিবলগীয়া হয় আৰু কেতিয়াবা আমাৰ সময়ৰ অভাৱৰ কাৰণেও আমি কল কৰিব নোৱাৰোঁ। আজি মই আপোনালোকক এনে এটা টিপছ দিম, এনে এটা পদ্ধতি শিকাই দিম। সেইটো যদি আপোনালোকে অৱলম্বন কৰে বা সেই টিপছটো যদি আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চায়, তেন্তে কাষ্টমাৰ কেয়াৰ কোম্পানীৰ ছুপাৰভাইজাৰ অথবা ৰিজনেল মেনেজাৰক আপোনালোকে কল কৰিবলৈ বাধ্য হ'ব। ইয়াৰ বাবে আপুনি চাব লাগিব মোৰ সম্পূৰ্ণ আজিৰ ভিডিঅ'টো, লগতে আমাৰ চেনেলটো আপোনালোকে যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, কাৰণ আমি প্ৰায় সময়ত এনে ধৰণৰ ভিডিঅ' আপোনালোকৰ লগত আনি থাকোঁ। বন্ধুসকল, এতিয়া আপোনালোকৰ টেলিফোন সম্পৰ্কীয় যিমান সমস্যা আছে, যিমান ইছ্যু আছে, সকলো আপুনি অতি সোনকালে বা অতি সাধাৰণভাৱে আৰু সহজ পদ্ধতিত আপুনি আপোনাৰ নাম্বাৰৰ কোম্পানীৰ মালিকসকলক জনাব পাৰিব, কাষ্টমাৰ কেয়াৰক জনাব পাৰিব আৰু একেবাৰে আপোনাৰ সময় অপচয় নহয় বা আপোনাৰ কষ্টও নহয়। তাৰ বাবে আপুনি আপোনাৰ মেছেজত গৈ লিখিব লাগিব PORT, অৰ্থাৎ কেপিটেল লেটাৰত লিখিব আপুনি PORT পট স্পেচ আপোনাৰ মোবাইল নম্বৰ দি পেলাই আপুনি এইটো পঠিয়াই দিব 1900লৈ। পঠিয়াই দিয়াৰ পিছত 1 ঘণ্টাৰ ভিতৰত আপোনালৈ ফোন আহিব কাষ্টমাৰ কেয়াৰৰ পৰা। কিয় আহিব? কাৰণ এই চিষ্টেমটো হ'ল, আমি যেতিয়া এটা নাম্বাৰ এটা কোম্পানীৰ ছাৰ্ভিচত অসুবিধা পাই বা অসন্তুষ্ট হৈ আমি বেলেগ এটা কোম্পানীলৈ যাব খোজোঁ, তেতিয়া এই মেছেজটো মাৰিব লাগে। আৰু এই মেছেজটো মাৰিলে কোম্পানীৰ ছাৰ্ভিচত খুব এটা হেম্পাৰ আহে বা সিহঁত খুব কেয়াৰ লয় যে আমাৰ কাষ্টমাৰজন কিয় বেলেগ এটা কোম্পানীলৈ যাব বিচাৰিছে। এই মেছেজটো যোৱাৰ পিছত অট'মেটিকেলি আপোনাক 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত কাষ্টমাৰ কেয়াৰৰ পৰা আপোনালৈ ফোন আহিব যেন আপুনি কিয় যাব বিচাৰিছে, কিয় যাব, আপুনি কি কষ্ট পাইছে, আমাৰ কোনটো ছাৰ্ভিচত আপুনি সন্তুষ্ট নহয়, এইবিলাক সম্পূৰ্ণ বিষয় জনাৰ বাবে আপোনালৈ কল আহিব। আৰু তেতিয়া আপুনি আপোনাৰ সমস্যাখিনি একেবাৰে ভালদৰে ক'ব পাৰিব আৰু সিহঁতে তেতিয়া আপোনাৰ কথাখিনি খুব সুন্দৰভাৱে লিপিবদ্ধ কৰি লয় আৰু সংশ্লিষ্ট বিভাগলৈ প্ৰেৰণ কৰে। ইয়াৰ পিছত যদি আপুনি সন্তুষ্ট নহয়, আপোনাক 24 ঘণ্টাৰ ভিতৰত 2-3 বাৰ কল আহে। গতিকে যেতিয়া কল আহিব আপুনি ৰিচিভ কৰিব আৰু আপোনাৰ যি সমস্যা আছে, যি ক'ব লগা আছে সকলো কৰি দিব। আজিৰ এই ভিডিঅ'টো চাই আপুনি অকণমান হ'লেও উপকৃত হয়, তেন্তে আমাৰ ভিডিঅ'টো লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব, যাতে অন্যান্য মানুহখিনিয়ে এই সুবিধাটো লাভ কৰিব পাৰে বা এই সহজ পদ্ধতিটো আয়ত্ব কৰিব পাৰে, যাৰ জৰিয়তে অতি সোনকালে কাষ্টমাৰ কেয়াৰৰ লগত আমি নহয়, কাষ্টমাৰ কেয়াৰ আমাৰ লগত যোগাযোগ কৰিবলৈ বাধ্য হয়। তো এয়া আছিল আপোনালোকৰ বাবে এটি সৰু টিপছ। এনেধৰণৰ আৰু ভিডিঅ' লৈ নতুন সময়ত আকৌ আপোনালোকৰ লগত দেখা হ'ব। তেতিয়া সকলো ভালেই থাকক আৰু সুস্থ থাকক। আজিলৈ আহিছোঁ, ধন্যবাদ।